এতিয়া যদি মই কওঁ যে মই লেটাৰ লিখি আছো আই এম writing a letter বাক্যটো যদি এনেকুৱা হয় I am writing a letter মই এটা লেটাৰ লিখি আছো এতিয়া কি কৰিব নিয়ম সেম a letter এটা লেটাৰ সেই কাৰণে কি হ'ব আৰু প্ৰেজেন্ট টেন্স প্ৰেজেন্ট ইন কন্টিনিউয়াস প্ৰেজেন্ট টেন্স है ना a letter is এতিয়া আপুনি আৰু এটা নতুন বস্তু লগাব লাগিব সেইটো কি ইয়াত যেটো ing আছে I am writing ing আগত আছিল I write a letter এটা যে ইয়াত এটা ing আছে নাই পেছিভত সেই কাৰণে ing ৰ হলনি আপুনি লিখিব being b e i n g being I am being a letter is being to ing ৰ কাৰণে হৈছে যতে এক্টিভ ভয়েসত ing দেখিব পেছিভত আপুনি being to লগাই দিব a letter is being এতিয়া আকৌ মেইন ভার্ব টু রাইট এই না রাইটৰ মই কি কৈছিলো কন্টিনিউয়াস হক ing থকক সবতে কি লিখিব থার্ড ফর্ম টু রাইট রট রিটেন এই যে 3 নম্বৰ ফর্ম টু তো ইয়াত কি a letter is being written তার পিছত আছে কি উল্টা কি কৰি আছে a letter is being written by me মোৰ দ্বাৰা আশা কৰিছো আপোনালোকে কন্টিনিউয়াস টেন্স টু বুজি পাইছে I am writing a letter is being written by me এটা ধৰক মই এটা বাঘ মাৰি আছো I am killing a tiger কি কৰিব a tiger is ing থকাৰ কাৰণে being হ'ব a tiger is being killed by me লেটাৰটো যদি এইটো যদি বুজি পাইছে আপুনি বাকি সব বনাব পাৰিব এতিয়া যদি এনেকুৱা হয় যে মই এটা লেটাৰ লিখিলো I have written আপোনালোকে যদি কোনোবাই টেন্স বুজি পায় তে এইটো বুজি পাব যে এইটো প্ৰেজেন্ট পারফেক্ট টেন্স মই এটা লেটাৰ লিখিলো I have written a letter টেন্স যদি বুজি না পায় হেতুৰ ওপৰত আপোনালোকে যে টেন্সৰ ওপৰত ভিডিও লাগে কব মই অবশ্যই টেন্সৰ ওপৰত ভিডিও বনাম কিন্তু মনোযোগ সহকাৰে চাওক এই ভিডিও চোৱাৰ পাছত আপোনাৰ ভয়েসৰ ডাউট সম্পূৰ্ণ ৰূপে ক্লিয়াৰ হ'ব আশা কৰো ইয়াৰ পাছত যদি বাকি থাকে কমেন্টত উল্লেখ কৰিলে মই ভিডিও বনাম I have written a letter মই এটা লেটাৰ লিখিলো কেনেকৈ কৰিব লৈ আহক সেম নিয়ম a letter এতিয়া যেটো have আছে a letter have has had এই ধৰণৰ বাক্য থাকিলে সদায় হেইটো লগত been লগাই দিব এতিয়া a letter এতিয়া have আছে নহয় এতিয়া চাওক a letter have to নবহে a letter এটা থাৰ্ড পারসন আপোনালোকে যদি জানে থাৰ্ড পারসনত has হয় যেনে I have written a letter মই যদি কওঁ হি এটা লেটাৰ লিখিছে তেনে হলে ক'ব লাগিব he has written a letter he have ক'ব নোৱাৰি a letter থাৰ্ড পারসন এই কাৰণে a letter have আছে ন এই কাৰণে আমি কি দিম has কিয় দিম থাৰ্ড পারসন যে a letter has been এটা মই কি কৈছিলো ইয়াত রিটেন থাকক রাইটিং থাকক রাইট থাকক রট থাকক সবতে কি বইব 3 নম্বৰ টু রাইট রট রিটেন থার্ড ফর্ম টু এটা মই রাইট লিখিছো এই কাৰণে রিটেন আপুনি যদি বেলেগ ভার্ব পাই ডু থাকিলে ডান লিখিব ডু ডিড ডান লাস্টৰ টু সদায় তো a letter has been written by me a letter আগত আনিছে have থকাৰ কাৰণে has been দি দিছে have been এ হলতেন কিন্তু থাৰ্ড পারসনৰ কাৰণে has been হৈছে a letter has been বাকি written by me এতিয়া আপোনাৰ যদি এনেকুৱা হয় যে বাক্যটো আইছে past tense যেনেকা I wrote a letter মই এটা লেটাৰ লিখিছিলো এতিয়া আপুনি কি কৰিব I wrote a letter একো নাই সেম নিয়ম একেটাই a letter
এতিয়া যেটো ৰট মানে লিখিছিলো past tenseত এতিয়া কি হ'ব was আৰু were এ সিঙ্গুলার নাম্বার থাকিলে was হ'ব প্লুরাল নাম্বার থাকিলে মানে বহুবচন থাকিলে were হ'ব তো ইয়াত কি হ'ব এ লেটার এটা লেটার এই কাৰণ কি হ'ব এ লেটার was written by me বাকি নিয়ম সেম থাকিব রট থাকিলেও সেই লাস্টত হ'ব এ লেটার was কিবা এটা বি ভার্ব দিছো কেতিয়াবা ইজৰ প্ৰয়োজন হয় হ্যাজ বিন য'ত যি প্ৰয়োজন হয় তে এটা পাস্ট ইনডিফিনিট পাস্ট টেন্স এই কাৰণে was দিছো আৰু এক বচনৰ কাৰণে was দিছো এ লেটার was written by me মোৰ দ্বাৰা এটা লেটাৰ লিখা হৈছে এতিয়া I killed a tiger এনেকৈ যি থাকে I killed a tiger মানে মই এটা বাঘ মাৰিছিলো তেনেহলে a tiger was killed by me a tiger was killed by me এনেকৈ যদি থাকে যে I was writing a letter এবাৰ হে আগৰ নিয়মৰ নিচিনা a letter was ing থকাৰ কাৰণে আমি লিখিম being a letter was being written by me a letter was being written by me এটা লেটাৰ মোৰ দ্বাৰা লিখা হৈ আছিল এতিয়া যদি এনেকুৱা বাক্যটো এনেকুৱা থাকে যে I had written a letter হেতুক আপুনি পেসিভত মই কি কৈছিলো যে had বা has এবিলাক থাকিলে বিন লগাই দিব তো পেসিভত এনেকে নিব a letter আগত লৈ আনক a letter had been written by me a letter had been written by me এবাৰ হক ফিউচাৰত যাও ফিউচাৰ টেন্স যদি থাকে যে I will write a letter হেতুক আপুনি পেসিভত নিব a letter আগত লৈ আনক a letter will be written by me এটা সাক রাইট টু কিন্তু সবতে পেসিভত কিন্তু রাইট টু রিটেনে হৈ আছে মানে থার্ড ফর্ম ব্যবহার হৈছে বাকি নিয়মবোৰ অলপ খালখলনি হৈ আছে a letter will be written by me তো এই ধৰে আৰু পিছৰটো চাক ফিউচাৰ কন্টিনিউয়াস যেটো যেনে এনেকুৱা যদি থাকে অ্যাক্টিভ টু যে I will be writing a letter এটুক আপুনি পেসিভত নিব এনেকৈ যে a letter will be এতিয়া ing থকাৰ কাৰণে being লগাই দিব a letter will be being written by me প্ৰিয় বন্ধুসকল আশা কৰিছো ইয়াত আপোনালোকে সকলো নিয়মবোৰ পাইছে কেনেকৈ অ্যাক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিব পৰা যায় ইয়াৰ উপৰিও আৰু কিছুমান হয়তো বাক্য থাকি যাব পাৰে যেটো মোৰ মনত এতিয়া আহা নাই আপোনালোকে কমেন্টত উল্লেখ কৰিব যে এই বাক্যটো কেনেদৰে পেসিভ ভয়েসত নিব পাৰো আপুনি যিকোনো ধৰণৰ বাক্য এতিয়া হয়তো অ্যাক্টিভৰ পৰা পেসিভলৈ নিব পাৰিব অতি সহজতে এই নিয়মবোৰ ফলো কৰি যিবোৰ মই ইতিমধ্যে আলোচনা কৰিছো যিবোৰ বাকি থাকে কমেন্টত উল্লেখ কৰিব তেতিয়া হলে তাৰ ওপৰতো মই ভিডিও বনাম আৰু তেতিয়া ভয়েসৰ ডাউট সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ যাব প্ৰিয় বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে অৱশ্যই লাইক শেয়াৰ আৰু কমেন্ট কৰিব তো আজি কাৰণে বিদায় জানো আকৌ নতুন এটা ভিডিওলৈ উপস্থিত হ'ম আসসালামু আলাইকুম